আমি আলোচনা কৰিম জেনেৰেল সায়েন্সৰ সিলেবাসখন অৰ্থাৎ তোমালোকৰ বিজ্ঞানৰ সিলেবাসখন বিজ্ঞানৰ সিলেবাসৰ তোমালোকৰ টোটাল নম্বৰ 100 আছে থিওৰি 90 মাৰ্কস আৰু ইন্টাৰনেল এসেসমেন্ট আহিব 10 মাৰ্কস পাসিং মাৰ্ক থাকিব 30 মাৰ্কস আৰু লিখা পৰীক্ষাৰ পাসিং মাৰ্ক হ'ব 27 মাৰ্কস আৰু টোটাল সময় থাকিব 3 ঘণ্টা এতিয়া চাবা প্ৰথমতে তোমালোকৰ হাফেলি পৰীক্ষাত আহিবলগীয়া চেপ্টাৰবোৰ আৰু এনুৱেল পৰীক্ষাত আহিবলগীয়া চেপ্টাৰবোৰ লগতে কিমান নম্বৰ আছে এইবোৰ চাই লওঁ আহা প্ৰথমতে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 দুইটাৰে হাফেলি পৰীক্ষাত 8 নম্বৰকৈ আহিব আৰু এনুৱেল পৰীক্ষাত আহিব 5 নম্বৰকৈ তাৰ পিছত চেপ্টাৰ 3 আৰু 4 এই দুইটা তোমালোকৰ হাফেলি পৰীক্ষাত নালাগে এনুৱেল এক্সামত তোমালোকৰ 6 মাৰ্কত আহিব তাৰ পিছত চেপ্টাৰ 5 আৰু চেপ্টাৰ 6 এই দুটা চেপ্টাৰ হাফেলি পৰীক্ষাত 12 মাৰ্কস কৈ আহিব আৰু বছৰিকীয়া পৰীক্ষাত 5 আৰু 6 মাৰ্কত আহিব তাৰ পিছত চেপ্টাৰ 7 টো তোমালোকৰ এনুৱেলৰ বাবে লাগিব হাফেলিৰ বাবে নালাগে চেপ্টাৰ 8 তাৰ পিছত চেপ্টাৰ 9 আৰু চেপ্টাৰ 10 এই তিনিটা চেপ্টাৰৰ পৰা তোমালোকৰ হাফেলি পৰীক্ষাত 12 মাৰ্ক আৰু চেপ্টাৰ 10 ৰ পৰা 10 মাৰ্কস আহিব আৰু বাকি থকা 7 8 আৰু 7 মাৰ্কস বছৰিকীয়া পৰীক্ষাত আহিব 13 আৰু 14 এই দুটা চেপ্টাৰ আছে হাফেলিত আহিব 8 নম্বৰকৈ আৰু বছৰিকীয়া পৰীক্ষাত আহিব 5 নম্বৰকৈ তাৰ পিছত চেপ্টাৰ 15 টো তোমালোকৰ হাফেলি পৰীক্ষাৰ বাবে নালাগে এটো বছৰিকীয়া পৰীক্ষাত আহিব 5 নম্বৰকৈ এনেদৰে টোটাল 90 মাৰ্কস তোমালোকৰ থিওৰি লিখা পৰীক্ষাত আহিব হাফেলি আৰু বছৰিকীয়া পৰীক্ষাত আহিব আজিৰ এই ভিডিঅ'ত আমি ক্লাস 9 ৰ সমাজ বিজ্ঞানৰ সিলেবাসখন আলোচনা কৰিম ইয়াত তোমালোকৰ মুঠ নম্বৰ আছে 100 মাৰ্কস ইন্টাৰনেল এসেসমেন্ট হল 10 মাৰ্ক পাসিং মাৰ্ক হল 30 নম্বৰ আৰু টোটাল সময় হল 3 ঘণ্টা ইয়াত প্ৰথমতে চাবা তোমালোকৰ যিখন ইতিহাস হিষ্ট্ৰী মানে ইতিহাসখনৰ পৰা হাফেলি পৰীক্ষা চেপ্টাৰ নম্বৰ 1 চেপ্টাৰ নম্বৰ 2 আৰু চেপ্টাৰ নম্বৰ 3 আহিব এই তিনিটা পাঠৰ পৰাই প্ৰথম পাঠৰ পৰা 13 নম্বৰ দ্বিতীয় পাঠৰ পৰা 15 নম্বৰ তৃতীয় পাঠৰ পৰা 15 নম্বৰ এই তিনিটা ইতিহাসৰ পাঠ আহিব আৰু বছৰিকীয়াত এইকেইটা পাঠৰ পৰা আহিব প্ৰথম পাঠৰ পৰা 7 নম্বৰ সেকেন্ড পাঠৰ পৰা 8 নম্বৰ থাৰ্ড পাঠৰ পৰা 8 নম্বৰ তাৰ পিছত ইয়াত যি তোমাৰ 4 আৰু 5 এই দুটা যি পাঠ আছে এই দুটা পাঠ তোমালোকৰ হাফেলি পৰীক্ষাত নালাগে এই দুটা পাঠৰ পৰা বছৰিকীয়া পৰীক্ষাত 6 নম্বৰকৈ আহিব পিছত তোমালোকৰ জিওগ্ৰাফি মানে ভূগোলৰ পৰা তোমালোকৰ হাফেলি পৰীক্ষা চেপ্টাৰ নম্বৰ 1 আৰু চেপ্টাৰ নম্বৰ 2 আহিব এই দুইটা পাঠৰ পৰা প্ৰথম পাঠৰ পৰা 15 নম্বৰ আহিব দ্বিতীয় পাঠৰ পৰা 12 নম্বৰ আহিব আৰু এনুৱেলতো প্ৰথম পাঠৰ পৰা 7 নম্বৰ সেকেন্ড পাঠৰ পৰা 8 নম্বৰ আহিব তাৰ পিছত চেপ্টাৰ নম্বৰ 3 আৰু চেপ্টাৰ নম্বৰ 4 এই দুইটা পাঠ তোমালোকৰ হাফেলি পৰীক্ষাৰ বাবে নালাগে এনুৱেল পৰীক্ষাত এই দুইটা পাঠৰ পৰা 10 নম্বৰকৈ আহিব তাৰ পিছতখন পলিটিক্যাল সায়েন্স মানে ৰাজনীতি আৰু অৰ্থনীতি ইয়াৰ পৰা হাফেলি পৰীক্ষাত ৰাজনীতিৰ পৰা প্ৰথম চেপ্টাৰটো আহিব 10 নম্বৰত আৰু ইয়াত আহিব 5 নম্বৰত সেকেন্ড চেপ্টাৰটো নালাগে হাফেলিৰ বাবে ঠিক তেনেদৰে তোমালোকৰ অৰ্থনীতিখনৰ প্ৰথম চেপ্টাৰটো তোমালোকৰ হাফেলিত 10 মাৰ্কত আহিব এনুৱেলত আহিব 5 মাৰ্কত সেকেন্ড চেপ্টাৰটো নালাগে ইয়াত অৰ্থনীতি আৰু ৰাজনীতি দুটা এখন কিতাপতে আছে এখন কিতাপৰে অৰ্থনীতিৰ প্ৰথম পাঠটো আৰু ৰাজনীতিৰ প্ৰথম পাঠটো তোমালোকৰ হাফেলি পৰীক্ষাৰ বাবে চাবা তাৰ পিছত তোমালোকৰ ইন্টাৰনেল এসেসমেন্টত আছে 10 মাৰ্কস আৰু টোটাল মাৰ্কস থিওৰিত আছে 90 মাৰ্ক এনেদৰে টোটাল 100 মাৰ্কস আছে ইয়াৰ উপৰি নেক্সট পাৰ্টত বাকি সিলেবাসখিনি চাবা